নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভাবিলোঁ কেঁচাই খোৱা কঁঠাল খাম বুলি। এতিয়া ইভিনিং টাইমেই হ'ল আৰু তাৰপাছতে মমাই ঘৰলৈ আহিলোঁ, তেওঁত কঁঠাল খাবলৈ আহিছোঁ। আৰু এইফালে চিমি মইনা তিনিজনীয়ে খাওঁ। কঁঠালটো খাবলৈ বিৰাট ভাল আছে, দেখুৱাম দেই। এইফালে মমাই কঁঠাল কাটি আছে, কাটি দিছে দেই। যে কেঁচা খোৱা কঁঠাল খাম এইটো। এইগৰাকী আমাৰ চিমি বাইদেউ। এইটো টেঙা চেপি লৈছোঁ, তাৰপাছত এয়া জলকীয়া দিম আৰু এয়া আমি জলকীয়া টেঙা নিমখ চেপি লৈছোঁ আৰু এতিয়া মজাকৈ খাম দেই। এইগৰাকী আছে আমাৰ চিমি, এয়া মইনা খাইছে আৰু এইবিলাক কঁঠাল মমাই কাটি থৈ গৈছে। এতিয়া খাম আৰু ধুনীয়াকৈ। মজা লাগিছে খাবলৈ। এইটো কুটি আকৌ চাই আছে আহি। বাই। কঁঠাল আৰু কঁঠাল গুটি লৈ লৈছোঁ, খাই বৈ সামৰিলোঁ আৰু যাওঁ দেই। ইয়াৰ ঘৰলৈ গৈ আছোঁ।